নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয় অধ্যায় অৰ্থাৎ সাংশ্লেষিক আৰু প্লাষ্টিক এই পাঠটোৰ যিকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নকেইটা আমি কৰিবলৈ যত্ন কৰিম। ঠিক আছে, তো প্ৰথম যিটো প্ৰশ্ন কৈছে সেই প্ৰথম প্ৰশ্নটো হৈছে আমাৰ যে কিছুমান আহক সাংশ্লেষিক বুলি কোৱা হয় কিয় ব্যাখ্যা কৰা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে কিছুমান আহক সাংশ্লেষিক বুলি কোৱা হয় কাৰণ এই আহসমূহ প্ৰাকৃতিকভাৱে নহয় বৰং মানুহে যন্ত্ৰৰ সহায়ত পেট্ৰলিয়াম ভিত্তিক দ্ৰব্যৰ পৰা ৰাসায়নিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে তৈয়াৰ কৰে। এইদৰে তৈয়াৰ হোৱা আহকেই সাংশ্লেষিক আহ বুলি জনা যায়। উদাহৰণস্বৰূপে নাইলন, পলিষ্টাৰ আদি সাংশ্লেষিক আহ। ইয়াত এইটো প্ৰতিক্ৰিয়া নহয়, এইটো প্ৰক্ৰিয়া হ'ব। ঠিক আছে, মানে চোৱা আহ আমাৰ দুই প্ৰকাৰৰ থাকে, এটা প্ৰাকৃতিক আহ আৰু এটা সাংশ্লেষিক আহ। যিবোৰ আহ আমি নিজে প্ৰস্তুত কৰোঁ মেচিনৰ যোগেদি হওক বা কিবা বেলেগ প্ৰক্ৰিয়াৰ যোগেদি, সেইবিলাকক আমি সাংশ্লেষিক আহ বুলি ক'ম। ঠিক আছে, তাৰপিছত আহিলে আমাৰ 2 নম্বৰ প্ৰশ্নটো যে শুদ্ধ উত্তৰ চিন দিয়া। তো ইয়াত সাংশ্লেষিক আহসমূহৰ পৰা ৰেয়ন বেলেগ কিয়নো ইয়াৰ এটা ৰেচম সদৃশ ৰূপ আছে। ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়। প্ৰাকৃতিক আহবোৰৰ দৰে ইয়াৰ আহবোৰ বব পাৰি। তো ইয়াৰ শুদ্ধ যিটো অপশ্যন হ'ব, উত্তৰ হ'ব, সেইটো হ'ব তোমালোকৰ খ, ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়। তো ঠিক তেনেকৈ তোমালোকে খালী ঠাই পুৰোৱা আছে 3 নম্বৰ প্ৰশ্নটোত যে উপযুক্ত খালী ঠাইবোৰ পূৰ কৰোৱা। প্ৰথমটোত কৈছে সাংশ্লেষিক আহবোৰ ডেছ বা ডেছ বুলিও কোৱা হয়। কৃত্ৰিম বা মানৱ সৃষ্ট। কৃত্ৰিম মানে যি আমি নিজে বনাওঁ, আৰু মানৱ সৃষ্ট মানে সেই একেটাই অৰ্থ মানৱ সৃষ্ট, মানুহে তৈয়াৰ কৰা। তো সেইকাৰণে বা দি পেলাই কৈছে ন, মানে দুইটা আমি ক'ব পাৰোঁ। কৃত্ৰিম মানে যি আমি বেলেগ বেলেগ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰিব পাৰোঁ। তো শ নম্বৰটো হ'ল যে সাংশ্লেষিক আহবোৰক ডেছ নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়। পেট্ৰলিয়াম নামৰ কেঁচামালৰ পৰা কি কৰা হয়, সংশ্লেষণ কৰা হয়। ঠিক আছে, তাৰপিছত আহিলে আমাৰ গ নম্বৰ প্ৰশ্নটো যে সাংশ্লেষিক আহবোৰৰ দৰে প্লাষ্টিকো এবিধ ডেছ হয়। প্লাষ্টিক এবিধ কি হয়, কৃত্ৰিম উৎস হয়। মানে প্লাষ্টিকো ক'ৰ পৰা বনোৱা হয়, কৃত্ৰিম প্ৰক্ৰিয়াৰে বনোৱা হয়। বাকী 4 নম্বৰ প্ৰশ্নটো হ'ল যে নাইলনৰ আহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া। চ' ইয়াত আমি নাইলন যি আহবোৰ আছে ন, যি সাংশ্লেষিক আহ নিজে বনোৱা কৃত্ৰিম আহ, তো সেইবোৰৰ ভিতৰত নাইলন এক প্ৰকাৰৰ আহ হয় যিটো বহুত শক্তিশালী হয়। তো কেনেকৈ আমি বুজাম তাৰ এটা উদাহৰণ দিব দিছে। তো নাইলন আহৰ দ্বাৰা পেৰাচুট আৰু পৰ্বত আৰোহী ব্যৱহৃত ৰছী তৈয়াৰ কৰা হয়। এইবোৰত উচ্চ শক্তিৰ প্ৰয়োজন হয়, যাৰ পৰা স্পষ্ট বুজা যায় যে নাইলনৰ আহবোৰ অতি শক্তিশালী। তো নাইলন জেনেৰেলি ক'ত ইউজ কৰা হয়, পেৰাচুট যি মানুহ উৰি যাব পাৰে ন বতাহৰ যোগেদি, বা পৰ্বতত আৰোহণ কৰিবৰ কাৰণে ডাঙৰ ডাঙৰ যি ৰছী ব্যৱহাৰ কৰা হয় সেইবোৰ নাইলনৰ হয়। তো তাৰ পৰা আমি গম পাব পাৰোঁ যে নাইলন কিমান শক্তিশালী হ'ব পাৰে। 5 নম্বৰটো হ'ল খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পচন্দ কৰা হয় কিয় কৰা হয়। কাৰণবোৰ হৈছে যে প্লাষ্টিকৰ খাদ্য দ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে, প্লাষ্টিকত মামৰে নধৰে, প্লাষ্টিকৰ পাত্ৰবোৰ পাতল আৰু টান থাকে, প্লাষ্টিকৰ পাত্ৰবোৰ বেছি দিন টিকি থাকে। ঠিক আছে, তাৰপিছত আহিলে 6 নম্বৰ তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত পাৰ্থক্য লিখা। ইয়াত তাপ নমনীয় মানে কি, তাপ দৃঢ় মানে কি, সেইটো তোমালোকে পাঠটো পঢ়িলে পাবাই। ইয়াত আমি কৈ থৈ দিছোঁ। চোৱা, তাপ নমনীয় মানে কি হয়, প্লাষ্টিক তাপ দিলে সহজে কোমল হয়, আকৃতি সলনি কৰিব পাৰে। কিন্তু তাপ দৃঢ় প্লাষ্টিকবোৰ তাপ দিলেও কি নহয়, কোমল নহয়। মানে যিবোৰ প্লাষ্টিক সোনকালে কোমলিব পাৰে, সোনকালে আকৃতি সলাব পাৰে, সেইবোৰক আমি তাপ নমনীয় বুলি কওঁ। আনহাতে তাপ দৃঢ়বোৰ হৈছে যিবোৰ আমি তাপ দিলেও কি নহয়, আকাৰ সলনি নহয় বা কোমল নহয়। শ নম্বৰটো হ'ল যে তাপ নমনীয় প্লাষ্টিকৰ তাপৰ ভাল পৰিবাহী হয়, আনহাতে তাপ দৃঢ় প্লাষ্টিক তাপৰ কুপৰিবাহী হয়। তো এনেকৈ লিখা হৈ আছে, তোমালোকে চাই ল'বা। হ'ব, তাৰপিছত 7 নম্বৰটো আছে যে তলত দিয়াবোৰ কিয় তাপ দৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা। চচপেনৰ নাল, চোৱা চচপেনৰ যিডাল নাল আছে ন, সেই নালডাল কেনেকুৱা হ'ব লাগিব, আমি চুলে এনেকুৱা হ'ব লাগিব যে যাতে তাৰ মাজে তাপ আহিব নোৱাৰে। যদি কিবা এটা বস্তু আমি বনাই থাকোঁ, তাৰ মাজে যদি তাপেই আহে, আমি ধৰিব নোৱাৰিম, বস্তুটো নমাব নোৱাৰিম। গতিকে চচপেনৰ নালত যিটো প্লাষ্টিক লগোৱা থাকে এনেকুৱা প্লাষ্টিক হ'ব লাগিব যাৰ মাজেৰে কি আহিব নোৱাৰে, তোমালোকৰ তাপটো পাৰ হৈ আহিব নোৱাৰে, নহ'লে হাত পুৰিব ন। তো সেইখিনি কথা কি ইয়াত লিখা হৈছে যে চচপেনৰ নাল তাপ দৃঢ় প্লাষ্টিকেৰে বনোৱা হয় কাৰণ এই ধৰণৰ প্লাষ্টিক অতি টান আৰু তাপ দিলেও সহজে গলি নাযায়। ই তাপৰ কুপৰিবাহী হোৱাৰ বাবে তাত হাত দিওঁতাৰ জ্বলা অনুভৱ নহয়। সেইকাৰণে হাতত ধৰিবলৈ সুবিধাজনক আৰু সুৰক্ষিত হোৱাৰ বাবে চচপেনৰ নাল তাপ দৃঢ় প্লাষ্টিকেৰে নিৰ্মাণ কৰা হয়। তো তাৰপিছতে আমাৰ নেক্সট এটা প্ৰশ্ন আছিলে ইয়াতে, বিদ্যুতৰ প্লাগ, ছুইচ বা প্লাগ বৰ্ড, এইটো প্ৰশ্নটোৰ এনচাৰটো ৰৈ গ'ল। ইয়াৰো এনচাৰ ছেম তেনেকুৱা একেই হ'ব। বিদ্যুতৰ প্লাগ বা ছুইচ বা প্লাগ বৰ্ড এনেকুৱা হ'ব লাগিব যাৰ মাজেৰে কি নহয়, বিদ্যুৎ পাৰ নহয়। আৰু বিদ্যুৎ পাৰ নহ'বলৈ আমি কেনেকুৱা প্লাষ্টিক ব্যৱহাৰ কৰিব লাগিব, তাপদৃঢ়। কাৰণ নমনীয় প্লাষ্টিকৰ মাজেৰে বিদ্যুৎ পাৰ হৈ আহিব, তো তেতিয়া মানুহক চক খোৱা এটা থাকিব পাৰে, এটা ভয় থাকিব পাৰে। কিন্তু যদিহে প্লাষ্টিকটো আমি এনেকুৱা ব্যৱহাৰ কৰোঁ যাৰ মাজে বিদ্যুৎ পাৰ হ'ব নোৱাৰে, তেতিয়া চক হোৱাৰ কোনো প্ৰব্লেম নহ'ব পাৰে।
তাৰপিছত আহিলে 8 নম্বৰটো যে তলত দিয়া সামগ্ৰীসমূহৰ পদাৰ্থবোৰক পুনৰাৱৰ্তন কৰিব পৰা আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰা হিচাপে শ্ৰেণীভুক্ত কৰা। পুনৰাৱৰ্তন মানে যিবোৰ পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰা মানে যিবোৰ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ। তো ইয়াত এনেকৈ প্ৰশ্নবোৰ আছিলে তোমালোকৰ যে টেলিফোনৰ সা সৰঞ্জাম, প্লাষ্টিকৰ খেলনা, কুকাৰৰ নাল, কেৰি বেগ, বল, পেইণ্ট বল, প্লাষ্টিকৰ বাতি, বৈদ্যুতিক তাৰৰ প্লাষ্টিকৰ আৱৰণ, প্লাষ্টিক চকী, বৈদ্যুতিক চকী, এইবোৰৰ ভিতৰত ভাগ কৰিব দিছিল কোনবোৰ আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। তো ইয়াত যদি চাওঁ আমাৰ শুদ্ধ উত্তৰটো কি হ'ব যে প্লাষ্টিকৰ খেলনা, কেৰি বেগ, প্লাষ্টিকৰ বাতি এইবোৰ আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। লগতে বৈদ্যুতিক তাৰৰ প্লাষ্টিক আৱৰণ এইবোৰো আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। প্লাষ্টিকৰ চকী এইবোৰ আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰা সামগ্ৰীৰ ভিতৰত আছে টেলিফোনৰ সা সৰঞ্জাম, কুকাৰৰ নাল, বল পইণ্ট পেন, বৈদ্যুতিক চকী। তাৰপিছত আহিলে 9 নম্বৰ প্ৰশ্নটো যে ৰাণাই গ্ৰীষ্মকালৰ বাবে চাৰ্ট কিনিব খুজিছে, তেওঁ কপাহী চাৰ্ট নে সাংশ্লেষিক আহেৰে তৈয়াৰী চাৰ্ট কিনাটো উচিত হ'ব, কাৰণ দৰ্শাই ৰাণাক উপদেশ দিয়া। চোৱা, আমি গৰম দিনত এনেকুৱা কাপোৰ পিন্ধিব লাগে যিবোৰ কাপোৰে আমাৰ বডিৰ পৰা ঘামবোৰ শুহি ল'ব পাৰে। ঘামবোৰ যেতিয়া শুহি ল'ব ন, আমাৰ বডিৰ পৰা তাপৰ কি হ'ব, বাষ্পীভৱন হ'ব, মানে তাপবোৰ বাহিৰলৈ ওলাই যাব। আৰু বডিৰ পৰা যেতিয়া তাপবোৰ ওলাই যাব ন, তেতিয়া ঠাণ্ডাৰ অনুভৱ হ'ব। গতিকে আমি এনেকুৱা কাপোৰ পিন্ধিব লাগে যিবোৰে আমাৰ বডিৰ পৰা ঘামবোৰ শোষণ কৰিব পাৰে। আৰু ঘামবোৰ শোষণ কোনে কৰে? কপাহী কাপোৰে কৰে। তো সেইকাৰণে আমি ৰাণাক কি উপদেশ দিম যে কপাহী কাপোৰ পিন্ধাটো উপদেশ আমি দিম। ইয়াতে লিখা আছে যে ৰাণাই গ্ৰীষ্মকালৰ বাবে চাৰ্ট কিনিব বিচাৰিছে, তেনে অৱস্থাতে কপাহী আহেৰে নিৰ্মিত চাৰ্ট কিনাটো অধিক উপযুক্ত হ'ব, কাৰণ গ্ৰীষ্মকালত কপাহীৰে বনোৱা চাৰ্টে সহজে শৰীৰৰ ঘাম শোষণ কৰে, ফলত শৰীৰৰ ঠাণ্ডা হৈ থাকে আৰু পিন্ধিবলৈ আৰামদায়ক হয়। আনহাতে সাংশ্লেষিক আহেৰে তৈয়াৰী চাৰ্ট ঘাম ভালদৰে শোষণ কৰিব নোৱাৰে, যাৰ ফলত শৰীৰ গৰম অনুভূত হয় আৰু অস্বস্তি হয়। সেই ৰাণাক কপাহী চাৰ্ট লোৱাৰ পৰামৰ্শ দিয়াটো বেছি যুক্তিসংগত হ'ব। ঠিক আছে, তো তেনেকেই আমাৰ হাতত যিমানকেইটা প্ৰশ্ন আছে তাৰ ভিতৰত আছে 10 নম্বৰটো যে প্ৰকৃতিগতভাৱে প্লাষ্টিকসমূহ যে অক্ষয়কাৰী তাক দেখুৱাবলৈ এটা উদাহৰণ দিয়া। অক্ষয়কাৰী মানে যিবোৰ নিজে নিজে নষ্ট হৈ নাযায়। ঠিক আছে, তো প্লাষ্টিক প্ৰকৃতিগতভাৱে অক্ষয়কাৰী পদাৰ্থ হিচাপে পৰিচিত। ইয়াৰ প্ৰমাণস্বৰূপে প্লাষ্টিকৰ ভাছ, বটল, কণ্টেইনাৰত বিভিন্ন খাদ্য সামগ্ৰী দীৰ্ঘদিন ধৰি সুৰক্ষিত ৰাখিব পাৰি। ইয়াত মামৰে ধৰা দেখা নাযায় আৰু খাদ্য সামগ্ৰীৰ সৈতে ৰাসায়নিক বিক্ৰিয়া নহয়। লগতে ইয়াৰ পৃষ্ঠ মচমচীয়া আৰু মিহি হোৱাৰ ফলত বেয়া হোৱাৰ সম্ভাৱনা কম থাকে, ই সহজে ক্ষয় নাযায়। ঠিক আছে, তাৰপিছত 11 নম্বৰ যে টুথব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব যে টুথব্ৰাছৰ নাল আৰু নোমবোৰ একেধৰণৰ পদাৰ্থৰে বনোৱা ঠিক নহয়। নোমবোৰ নালতকৈ অধিক কোমল আৰু নমনীয় প্লাষ্টিকেৰে তৈয়াৰ হোৱাটো উচিত, যাতে দাঁত আৰু গামত ঘঁহা সময়ত ক্ষতি নহয়। যাতে অন্যফালে নালটোৰ জোৰদাৰ আৰু দৃঢ় পদাৰ্থৰ বনোৱা হওক, যাতে ই সহজে ভাঙি নপৰে। চোৱা, এতিয়া ব্ৰাছডালৰ যদি আমি নালটো যি পদাৰ্থৰে বনাইছোঁ, সেই তাকে যদি আকৌ আমি যিহেৰে দাঁত ঘঁহোঁ ন, সেই প্লাষ্টিকটো যদি সিমানেই দাঁত বনাওঁ, আমাৰ দাঁত ভাঙি যাব, মুখৰ কি হ'ব পাৰে, কিবা প্ৰব্লেম হ'ব পাৰে, তেজ ওলাব পাৰে। কাৰণ প্লাষ্টিকটো যদি ইমানেই দৃঢ় এটা প্লাষ্টিক হয়, যিটো আমাৰ দাঁতৰ আলু হওক বা ইয়াত গাম বুলি যিটো কৈছে, তো তাত লগাৰ লগতে কি হ'ব, মাংস সলকি আহিব পাৰে, ছাল সলকি আহিব পাৰে, তো অসুবিধা হ'ব। এইটো এটা নৰ্মেল কথা, আমি ভাবি চালেই গম পাওঁ। 12 নম্বৰ প্ৰশ্নটো এনচাৰ তোমালোকে এনেকৈ দিয়া হৈ আছে, চাই ল'বা। ঠিক আছে, তাৰপিছত আহিলে তোমালোকৰ 13 নম্বৰ প্ৰশ্নটো, যি A স্তম্ভৰ লগত B স্তম্ভটো মিলাব লাগে। এইটো চোৱা, কিতাপত বিচাৰিলেও পাবা তোমালোকে, তথাপিও কৰি থৈ দিছোঁ, এইটো চাই ল'বা। তাৰপিছত হ'লে 14 নম্বৰটো যে সাংশ্লেষিক আহসমূহৰ উৎপাদন আচলতে বন সংৰক্ষণত সহায় কৰি আছে, মতামত দিয়া। ইয়াৰ মতামতটো ধুনীয়াকৈ দিয়া হৈ আছে, ইয়াত লিখা হৈ আছে, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। ঠিক আছে, যদিহে বুজি নোপোৱা ক'বা, এবাৰ বুজাই দিম আকৌ পিছত। ঠিক আছে, তো লিখাই আছে, পঢ়ি চালে তোমালোকে গম পাবা। বাকী 15 নম্বৰটো তেনেকুৱাই, তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী, সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপৰ বৰ্ণনা দিয়ে। এইটো ধুনীয়াকৈ ইয়াত আমি লিখি থৈ দিছোঁ, তোমালোকে চাই ল'ব পাৰিবা নিজৰ সুবিধাৰ মতে।